গুড আফটাৰনুন বন্ধু বান্ধৱীসকল, মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মাছ ভাজি আছোঁ। আজি দুপৰীয়া মাছৰ আঞ্জা বনাম আৰু স্কচ আলুৰ তৰকাৰী বনাম। স্কচ আলুৰ তৰকাৰীটো মই মাছৰ মাথাৰ সৈতে বনাম। এয়া মাছৰ মাথা, স্কচ আৰু আলুটো কাটি লৈছোঁ। মই তৰকাৰীটো নেদেখুৱাওঁ আজি। স্কচ আলুৰ তৰকাৰী মই পটেনচৰা আলু আৰু আমাৰ এই আলুৰে আঞ্জা বনাম। এইটো আমাৰ পটেনচৰা আলু বুলি কয়। কাটি লৈছোঁ এই বগা বগাটো। এইটো আপোনালোকৰ দেখি কি আলু বুলি কয়, মাটিৰ তলত যে হয় লতা বগাই যায় গছত, সেই আলু কি বুলি কয় আপোনালোকে জনাবচোন। এইটো কেৰাহীত বাতি দিছোঁ। মোৰ ফেচবুক পেজখনত চাই আছে যদি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ইউটিউব চেনেলত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজখন ফ'ল' কৰি দিব। ইয়াত তেল গৰম হ'ব দিছোঁ। তেলটো গৰম হৈ আছে। মোৰ ভিডিঅ'বিলাকত ভিউটোত আহে 300-400 ভিউ আহে, কিন্তু মোৰ কমেণ্ট নাহে। কমেণ্ট কৰি জনাই দিবচোন আপোনালোকে, কিবা যদি ভুল ভ্ৰান্তি হয় সেইটোও দেখুৱাই দিব আৰু ভাল লাগিলে ভিডিঅ'টো সেইটোও কৈ দিব কমেণ্ট কৰি পেলাই। তেতিয়া ভাল লাগে ভিডিঅ'বিলাক বনাই পেলাই। এয়া মই তেলত জিৰা ফুটাই দিছোঁ। জিৰা ফুটাই দিম আৰু পিঁয়াজ দি ল'ম। পিঁয়াজ আৰু জলকীয়া দি ল'ম। প্ৰথমতে পিঁয়াজ আৰু জলকীয়া দি সেইটো ভাজি ল'ম। এই লতা বগাই যোৱা মাটিৰ তলৰ আলুটোক আমাৰ এইফালে পটেনচৰা আলু বুলি কয়। ক'ত কি বুলি কয় জনাবচোন। সেইটো আলু কি আলু বুলি কয়? আমি পটেনচৰা আলু বা আলু কচু বুলি কওঁ। এইটো ভাজি লৈছোঁ। ইয়াতে ভাজি লৈ পেলাই এতিয়া এইখিনি ভালকৈ ভজা যোৱাৰ পিছত ইয়াতে সেইখিনি দি ল'ম। মই চব্জিখিনি এইখিনি দিছোঁ। এইখিনি কিছুমানে কুকাৰত চিটি মাৰিও লয়। এটা চিটি মাৰি ল'লে সিজি যায় সোনকালে। মই চিটি মাৰি লোৱা নাই, এনেই কেঁচাই কেঁচাই বহাই দিছোঁ। এইটো অকণমান মই ভাজি ল'ম। নিমখ দিম। এতিয়া নিমখ দিলোঁ, সোৱাদ অনুযায়ী নিমখ দিব। নিমখ দি ভাজি ল'ম। বেলেগ মই মছলা দিয়া নাই একো। আদা নহৰু বটিও দিব পাৰে, দিলে মই জিৰা ধনিয়াৰ গুড়া দিম আৰু বেলেগ আদা নহৰুটো দিয়া নাই মই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। এইটো খাবলৈ বিৰাট ভাল হয়। কিনিবলৈও পায় বজাৰত। আমাৰ আচলতে ঘৰতে হৈছিলে, এইটো ঘৰতে হয়। এতিয়া হালধিৰ গুড়ি দিছোঁ। এইখিনি হালধিৰ গুড়ি দি পেলাই অলপ ভাজিম, পানী দি পেলাই অলপ সময় ভাজি আধা সিজা হোৱালৈকে ভাজি থাকিম। আধা সিজা হোৱাৰ পিছত গোটেইখিনি ভালকৈ ভাজি লৈ আৰু পানী দি দিম ভালদৰে। পানীটা জিৰা ধনিয়াৰ গুড়া দিম। জিৰা ধনিয়াৰ গুড়া দি তাতে অলপ সময় আৰু ভাজিম। জিৰা ধনিয়াৰ গুড়া দিছোঁ। নিজৰ সোৱাদ অনুযায়ী মছলাটো দিব। জলকীয়াৰ গুড়িও দিব পাৰে বা কেঁচা জলকীয়াও দিব পাৰে। আমাৰ ল'ৰাকেইটাই নাখায়, মই দিয়া নাই সেইবিলাক একো। এইখিনি পানী দিছোঁ। দি পেলাই লৰাই মাছটো দি দিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। এয়া মাছ দি উতলাইছোঁ অলপ। উতলাই এতিয়া ইয়াতে কচুৰি মেথি দিম। এয়া কচুৰি মেথি দিছোঁ। কচুৰি মেথি দি আঞ্জা মই নমাই থ'ম। খাবলৈ টেষ্টি হৈছিল আঞ্জাখন। চব্জিখনো ভাল হৈছিল। মই চব্জিৰ ভিডিঅ'টো দিয়া নাই, পিছত দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।